হাই বন্ধুসকল, মই জুবিন দা আৰু মোৰ লগত আছে গৌৰাংগ, মোৰ ষ্টুডেণ্ট, ভাল ছিংগাৰ। কাঞ্চনজংঘাটো গান গাইছে এইবাৰ মোৰ লগত। আৰু যোৱা বছৰ দৰে এইবাৰো প্ৰস্তুত হৈছে বিহু প্ৰগ্ৰামৰ বাবে। গৌৰাংগক যোগাযোগ কৰিব আৰু ভাল ভাল গান শুনিব। আৰু গৌৰাংগৰ লগত এইবাৰো বেহৰবাৰী আউটপোষ্টৰ সতীৰ্থসকলো আছে একেলগে, আৰু তেওঁলোককো দেখিবলৈ পাব। সংগীত আৰু অভিনয় একেলগে উপভোগ কৰিব পাৰিব। চ' মোৰ অভিনন্দন আৰু মৰম শুভকামনা থাকিল গৌৰাংগলৈ, আৰু আপোনালোকেও গৌৰাংগক কণ্টেক্ট কৰিব প্ৰগ্ৰামৰ তাৰপিছত কি আছে?
মেখেলা হায় মাই পিন্ধি বিহু নাছিলে তোৰনো কি তো যায় ঐ খোপাতে কপ ফুল হায় মাই গুজি বিহু নাছিলে তোৰনো কি তো যায় শুনা ৰঙালীৰ মঞ্চৰ বাবে আপোনালোকে আমাক এতিয়া পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে তাৰ কাৰণে দুটা নাম্বাৰ দি দিছোঁ এটা হৈছে 8724989046 আকৌ এবাৰ কৈছোঁ 8724989046 আৰু এটা বেলেগ নম্বৰ আমাৰ 8638393310 আপোনালোকে আমাক সদায় এনেকৈ সহযোগ কৰিব মৰম কৰিব কণ্টেক্ট কৰিব আমি ৰঙালীৰ মঞ্চত লগ পাম সকলোকে গোটেই অসমবাসী ৰাইজক ধন্যবাদেৰে গৌৰাংগ ৰাগ